হাই ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল শিক্ষক দিৱস, সেইকাৰণে মই ছোৱালীক স্কুলত থ'বৰ কাৰণে গৈ ছোৱালীৰ লগতে আৰু সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ বুলি গৈ আছে। আৰু বাটতে লগ পালোঁ মোৰ ছাবস্ক্ৰাইব এজন, পাই লৈ মোৰ মনটো বহুত ভাল লাগিলে। আৰু মোৰ ছোৱালীক আগবঢ়াই নিবলৈ এজন তাইৰ বন্ধু আহিলে। আৰু শিক্ষক দিৱসত বোলে শিক্ষকসকলক কিবা এটা বস্তু দিব লাগে। দাদা কলম চাৰিটা দিয়ক। কলম চাৰিটা লৈ মই মোৰ ছোৱালীৰ হাতত দি দিলোঁ। কলম চাৰিটা লৈ ছোৱালীয়ে মোৰ ফালে চাই হাঁহি আছে, মানে তাইক কেক দুটা কিনি দিব লাগে। আকৌ দোকানলৈ মাতি কেক দুটা পেকেট দুটা দি দিয়কচোন। দোকানী দাদাই আকৌ 10 টকীয়া কেক দুটা ছোৱালীকে আৰু ছোৱালীৰ বন্ধুজনীক দি দিলে। কেক দুটা লৈ ছোৱালী হাঁহি হাঁহি স্কুলৰ ফাললৈ ঢাপলি মেলিলে। আৰু ময়ো স্কুলখন চাবলৈ গ'লোঁ, কাৰণ এইখন স্কুলতে মই শৈশৱকালত পঢ়িছিলোঁ। আৰু সকলো ল'ৰা ছোৱালী খেলি দেখি মোৰ শৈশৱকাললৈ মনত পৰিলে। সকলো ল'ৰা ছোৱালীখিনি শিক্ষক দিৱসৰ কাৰণে হাঁহি হাঁহি শিক্ষকক কিবা এটা দিবলৈ আনন্দ বনাই আছে। আৰু ময়ো অতীতৰ কথা মনত পেলাই মোৰ পঢ়া স্কুলখন ভালদৰে চাই ল'লোঁ। আৰু ময়ো দুখ মনেৰে গৈ ওচৰতে থকা সেউজীয়া পথাৰখন ভালদৰে চালোঁ। আপোনালোকেও চাওকচোন, গাঁৱলীয়া জেগাৰ সেউজীয়া পথাৰখন কেনেকুৱা লাগিছে চাই।